এইখিনি জেগাতে মহিলাগৰাকী আছে তো অলপমান কিবা কিবি খাবলৈও দিছো মহিলাগৰাকীক তো ভিডিঅ'টো বনাই দিছো আপোনালোকৰ ঘৰত যোনটো আছে এড্ৰেছটো য'ত আছে তাৰ মানুহ আহি পিনে আপোনাৰ পাই যাব চিন্তা কৰিব নালাগে এই পানী যিটি নাখাব ইয়াৰ পানীবিলাক আইৰণ আছে এই পানীটো ৰাখি থৈ দিয়ক লাগিলে আপুনি কৈ দিব আৰু কোনোবাই যদি কিবা কয় কোনোবাই যদি গালি শপনি পায় বা কিবা কয় মই আহিম অলপ পিছত আহিম আপোনাৰ ভাটিবেলা মানে আহিম কি ক'ত বস্তু লাগে দি এই ল'ৰাজনক আপুনি চিনি নাপায় বা সেইকাৰণে মই নিজে আহিম হ'ব তো গাইছ আমি ভিডিঅ' বনাবলৈ আহিছিলোঁ এইটো বাৰপুজীয়া এৰিয়া ইয়াতে মোৰ বেষ্ট ফ্ৰেণ্ড আছে আমাৰ একে স্কুল ফ্ৰেণ্ড তো ইয়াতে কি হ'ল সি কৈছে যে এগৰাকী মহিলা আছে এইখিনিতে বহুত দিন হ'ল মানে কিমান 20 দিনমান হৈছে ন ব্ৰ 20 দিনমান হৈছে মহিলাগৰাকী ইয়াতে আছে এড্ৰেছ একো নাজানে তো আমি ভিডিঅ' বনাবলৈ আহোঁতে তো আমি খাবলৈ কিবা লগত বস্তু আনিছিলোঁ তাকে দিলোঁ আৰু ই মানে ঘৰৰ ওচৰত হয় ইয়াক টকা 1000 মান দি দিছোঁ যে অলপ বস্তু চস্তু আনিবলৈ ইয়াক বোলে মানুহগৰাকীয়ে ভাল নাপায় তো মই আহি পিনে দি দিমগৈ তো মহিলাগৰাকী মই আপোনালোকক ভিডিঅ' ক্লিপ দুটামান দেখাই দিছোঁ এতিয়া মহিলাগৰাকী ক'ৰ হয় কি হয় সেইটো মই গম পোৱা নাই অলপমান মানসিকভাৱে বিকাৰগ্ৰস্ত এনেকুৱা যেন লাগিছে আপোনালোকে ভিডিঅ'টো এবাৰ চাওক শ্বেয়াৰ কৰি দিব মহিলাগৰাকী য'ৰে নহওক যাতে ঘৰৰ পৰিয়ালৰ লোকে মহিলাগৰাকীক আনিব পাৰে লৈ যাব পাৰে বৰ্তমান ঠাণ্ডা দিন দেখিছে কেনেকুৱা চিটুৱেশ্যন এতিয়া চাওক এনেকুৱা টাইমত এইখিনি জেগাতে মহিলাগৰাকী আছে তো অলপমান কিবা কিবি খাবলৈও দিছোঁ মহিলাগৰাকীক তো ভিডিঅ'টো বনাই দিছোঁ আপোনালোকৰ ঘৰত যোনটো আছে এড্ৰেছটো য'ত আছে তাৰ মানুহ আহি পিনে আপোনাৰ পাই যাব চিন্তা কৰিব নালাগে তো মহিলাগৰাকী মানে মই ভিডিঅ'টো এইটো কাৰণে বনাই দিছোঁ এড্ৰেছটো কি মানুহজনে ক'ব পৰা নাই তো এনেকুৱা জেগাত থাকে চাওক এখন ফিল্ড আছে তো ঠাণ্ডাত মানে বহুত বেয়া হৈ যায় এনেকুৱা জেগাত থাকিবলৈ তো প্লিজ এবাৰ আপোনালোকে শ্বেয়াৰ কৰি দিব হয় কওক হয় হয় ঘৰত যাব আপুনি ঘৰত যাবলৈ আপুনি এনেকে থাকিব নালাগে মই ভিডিঅ'টো বনাইছো নহয় মই ভিডিঅ'টো বনাইছো আপোনালোকৰ ঘৰৰ যোনটো এড্ৰেছ আছে তাত গৈ পিনে আপোনালোকে যাব পাৰিব আপোনাৰ ঘৰৰ এড্ৰেছটো কৈ দিয়ক মানুহজনীয়ে ক'ব পৰা নাই এড্ৰেছটো ঘৰৰ এড্ৰেছ ক'ত আছে কি আছে তো ভিডিঅ'টো পাৰিলে অলপমান শ্বেয়াৰ কৰি দিব যাতে ঘৰৰ এড্ৰেছটো পায় পৰিয়ালৰ লোকে পায় নহ'লে বহুত কষ্টত আছে অলপমান ভাবি চাব গাইজ শ্বেয়াৰ কৰি দিব বাকী আমি সহায় সহযোগিতা আমাৰ ফালৰ পৰা যিমানখিনি পাওঁ আমি কৰি যাম